নমস্কাৰ বন্ধুসকল, আপুনি নিয়মীয়াকৈ শিৱ পূজা কৰে নেকি? কিন্তু কেতিয়াবা এনে অনুভৱ হৈছেনে যে পূজা কৰিলেও মনটো সম্পূৰ্ণ শান্তি নাপায়? বহু মানুহে ভাবে মই পূজা কৰিছোঁ, তথাপিও কিয় মহাদেৱৰ আশীৰ্বাদ অনুভৱ নকৰোঁ? ইয়াৰ এটা কাৰণ হ'ব পাৰে, পূজাৰ সময়ত আমি কিছুমান সৰু সুৰা কথা গুৰুত্ব নিদিওঁ। আজিৰ এই ভিডিঅ'ত আমি জানিম শিৱ পূজা কেনেদৰে শ্ৰদ্ধা আৰু মনোযোগেৰে কৰিব পাৰি, কি কি সামগ্ৰী লাগে, কোনবোৰ সাধাৰণ ভুল এৰাই চলিব লাগে আৰু পূজাৰ প্ৰকৃত অৰ্থ কি। গতিকে ভিডিঅ'টো শেষলৈকে চাব। শিৱ পূজাৰ গুৰুত্ব। হিন্দু ধৰ্মত ভগৱান শিৱক দয়া, ত্যাগ, শক্তি আৰু সংসাৰৰ দেৱতা বুলি মনা হয়। তেওঁক ভোলানাথ বুলি কোৱা হয়, কাৰণ আন্তৰিক ভক্তিত কৰা সৰু পূজাটো তেওঁ গ্ৰহণ কৰে বুলি বহু ভক্তই বিশ্বাস কৰে। কিন্তু শিৱ পূজাৰ আটাইতকৈ ডাঙৰ নিয়ম হৈছে ভক্তি। কেৱল সামগ্ৰী থাকিলেই পূজা সম্পূৰ্ণ নহয়, শুদ্ধ মন আৰু আন্তৰিকতাও সমানেই গুৰুত্বপূৰ্ণ। পূজাৰ আগতে কি কৰিব? পূজাৰ আগতে সম্ভৱ হ'লে স্নান কৰক আৰু পৰিষ্কাৰ কাপোৰ পিন্ধক। য'ত পূজা কৰিব সেই ঠাই পৰিষ্কাৰ কৰি লওক। তাৰপিছত কিছু সময় শান্ত মনে বহক। মোবাইল বা আন কামৰ পৰা মন আঁতৰাই মহাদেৱক স্মৰণ কৰক। মন শান্ত থাকিলে পূজাত একাগ্ৰতা বাঢ়ে। কি কি সামগ্ৰী লাগিব? শিৱ পূজাৰ বাবে অতি সাধাৰণ কিছুমান সামগ্ৰী যথেষ্ট। পৰিষ্কাৰ পানী, বেলপাত, ফুল, ধূপ, চাকি, ফল, গাখীৰ, চন্দন। এইবোৰ নাথাকিলেও চিন্তা নকৰিব। বহু ভক্তই বিশ্বাস কৰে যে আন্তৰিকতাই আটাইতকৈ ডাঙৰ উপকাৰ। পূজা কেনেকৈ আৰম্ভ কৰিব? প্ৰথমে দুয়ো হাত জোৰ কৰি ভগৱান গণেশক স্মৰণ কৰক যাতে পূজাত কোনো বাধা নাহে। তাৰপিছত শিৱলিংগ বা মহাদেৱৰ মূৰ্তিৰ সন্মুখত চাকি আৰু ধূপ জ্বলাওক। এতিয়া শিৱলিংগত ধীৰে ধীৰে পানী অৰ্পণ কৰক। পানী ঢালোতে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব পাৰে। বেলপাত কিয় অৰ্পণ কৰা হয়? বেলপাত শিৱ পূজাত বিশেষ গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। সাধাৰণতে তিনিপতীয়া বেলপাত ব্যৱহাৰ কৰা হয়। বেলপাত অৰ্পণ কৰাৰ সময়ত ভক্তি আৰু শান্ত মনে প্ৰাৰ্থনা কৰক। বেলপাতৰ ওপৰত যদি ধূলি থাকে তেন্তে আগতে পৰিষ্কাৰ পানীৰে ধুই লোৱাটো ভাল। মন্ত্ৰ জপৰ গুৰুত্ব। ওম নমঃ শিৱায় মহাদেৱৰ অন্যতম জনপ্ৰিয় মন্ত্ৰ। এই মন্ত্ৰটো ধীৰে ধীৰে আৰু মনোযোগেৰে জপ কৰিলে মন শান্ত হ'ব পাৰে আৰু ধ্যানত সহায় কৰে বুলি বহু সাধকে বিশ্বাস কৰে। মন্ত্ৰ জপ কৰাৰ সময়ত খৰখেদা নকৰিব। প্ৰতিটো শব্দ স্পষ্টকৈ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰক। মনত ৰাখিব, শিৱ পূজাৰ মূল উদ্দেশ্য কেৱল নিয়ম পালন নহয়, নিজৰ মনক শান্ত আৰু একাগ্ৰ কৰা। সোমবাৰৰ বিশেষ গুৰুত্ব। বহু ভক্তই সোমবাৰ দিনটো শিৱ পূজাৰ বাবে বিশেষ শুভ বুলি মানে। এইদিনা উপবাস, শিৱ মন্দিৰ দৰ্শন বা ওম নমঃ শিৱায় জপ কৰা বহু পৰম্পৰাগত প্ৰচলিত। পূজাৰ পিছত কি কৰিব? পূজা শেষ কৰি মহাদেৱৰ ওচৰত নিজৰ আৰু পৰিয়ালৰ মংগল কামনা কৰক। তাৰপিছত প্ৰসাদ গ্ৰহণ কৰক আৰু সম্ভৱ হ'লে পৰিয়ালৰ আন সদস্যৰ লগতো ভাগ বতৰা কৰক। যদি সময় থাকে শিৱ চালিচা বা মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিব পাৰে। বন্ধুসকল, শিৱ পূজাৰ মূল শক্তি দামী সামগ্ৰীত নহয়, ভক্তি, শ্ৰদ্ধা আৰু আন্তৰিকতাত। বিভিন্ন অঞ্চল আৰু পৰম্পৰাগত পূজাৰ নিয়ম কিছু বেলেগ হ'ব পাৰে। সেইবাবে নিজৰ পৰিয়াল বা স্থানীয় মন্দিৰৰ পৰম্পৰাকো সন্মান কৰক। যদি আপোনাৰ মনত শুদ্ধ ভক্তি থাকে তেন্তে সেইটোৱেই মহাদেৱৰ বাবে আটাইতকৈ মূল্যৱান। হৰ হৰ মহাদেৱ।